হৃদয় এখন লৈ গোটেই অসমৰ কোটি কোটি জনতাই কান্দি উঠিছিল আপুনি সেই সময়ত কঠিন হৃদয় এখন লৈ গধুৰ মনেৰে সেই কামবোৰ একান্তভাৱে কৰি গৈছিল আমি আপোনাক দেখিছিলোঁ হয় এইটো কৰিবলৈ অলপো ইচ্ছা নাছিল এটা দায়িত্ব আছিলে আৰু এই দায়িত্বটো কৰিব লাগিবই এই ভাবি দায়িত্ব বুজিয়ে সেইটো কালি কৰিছিলোঁ জীৱনত প্ৰথমবাৰ মুখাগ্নি যিটো জোৰ লওঁতে হাত কঁপিছিল চিতাখনলৈ ভৰি নুঠিছিলে ঘি ঢালাৰ সময়ত হাত কঁপিছিলে মানে মোৰ হাত কঁপাটো ইমান সহজ কথা নহয় তাৰমানে দাদাক যেতিয়া কালি মাহ হালধি লগাইছিলোঁ তেতিয়া এতিয়াও হালধি অকণমান দাগ ৰৈ গৈছে দুবাৰ তিনিবাৰ হাতখন ধুলো কিন্তু মানে দাগটো ৰৈছে মানে কিবা এটা কালি বহুত কষ্ট পাইছিলোঁ মানে বহুত মানে শাৰীৰিক কষ্টটো ইয়াতে কোনো পাৰ্টে নাই মানে মানসিকভাৱে যিটো কালি ভাঙি পৰিছিলোঁ মানে এই বস্তুটো এতিয়া মই আপোনাক মানে এনেকৈ শব্দৰে ধৰক প্ৰকাশ কৰিব নোৱাৰিম মানে চবৰে যেনেকৈ আৱেগ আছিল মোৰোতো একেবাৰে আৱেগৰে মোৰোতো মৰমৰে মোৰ শ্ৰদ্ধাৰ জুবিন দা আছিলে আৰু জুবিন দাৰ কাম কৰিব লগা হ'ব বুলি সেইটো সপোনটো ভবা নাছিল মানে পৰিকল্পনাৰ বাহিৰত মানে এইটো মানে কোনো কল্পনাৰ মানে এইটো একেবাৰে মানে সেয়া ইমান কেজুৱেলি শ্মশানত কাম মানে দেখিছে ইমান কেজুৱেলি কামখিনি কৰি যাওঁ ন সেই কেজুৱেলটো মোৰ নাইকিয়া হৈ গ'ল কালি যিটো গপজত মানে আপোনাৰ চাঙি বনা কান্ধা দিয়াৰ যিটো গপজ মই সদায় থাকোঁ আপোনালোকে সদায় দেখে আৰু মই মেইনটেইন কৰোঁৱে তেনেকৈ যে এই গপজটোত যদি মই নাথাকোঁ মই মানুহক কেনেকৈ সাহসটো দিম তাৰমানে সেইকাৰণে নিজক মই সেইটো চম্ভালি লওঁ কিন্তু কালি মোক চম্ভালিবলৈকে আন মানুহৰ দৰকাৰ পৰিছে মানে সাহস মোৰ নাই মই কালি অনুভৱ কৰিছোঁ দুৰ্বল ময়ো হয় তাৰমানে আৰু প্ৰিয় মানুহজনৰ সৎকাৰ কৰাৰ সমান কষ্টৰ সেইটো কিন্তু বহুত ডাঙৰ হয় আৰু সেই মুহূৰ্তত খুব কষ্টৰে কামবোৰ কৰি গৈছিল নিশ্চয় কষ্ট হৈছে মানে সেইখিনি সময়ত মানে কাৰণ কিয় জেনেৰেল আমাৰ যিখন চিতা থাকে 2.5 ফুট বাই 6.5 ফুটৰ এখন চিতা থাকে তো সেইখন যোৱাকালিৰ দাদাৰ কাৰণে আমাৰ 4 ফুট বাই 8 ফুট চিতা বনাইছে সেই 3.5-4 কুইণ্টল খৰিত হৈ যায় কালি মোটামুটি 7.5-8 কুইণ্টল খৰি তাকো কেঁচা চন্দনৰ আগদিনা আমি কাটাইছোঁ মেলিছোঁ পুৰত চন্দনৰ গছ আছিল কিন্তু সেইখিনি আমি আগদিনা কটাইছোঁ তাৰ আঠা মানে কালি ওলাই থকালৈকে আপোনালোকে বহুত ভিডিঅ' দেখিব চন্দনৰ ৰঙা হৈ আছে মোক আকৌ কোনোবাই সুধিছে তেজ লাগি আছে কিবা লাগি আছে মই মানে বুজাব পৰা নাই মানুহখিনিক যে এইটো ৰঙা চন্দনৰ যিটো ওলাই আঠাটো ওলাই সেইটো ওলাই আছিলে তো তেনেকুৱাৰ মাজত গোটেইটো চন্দনৰেই ব্যৱহাৰ কৰা যায় তাৰে মাজত অকণমান এটা মোৰো চিন্তা আছিল বা আমি নৱঘৰ শ্মশান সেৱা সমিতিও চবেই ভাবিছিলোঁ কথাটো যে নাই অকণমান যদি আমি শাল কাঠ নিদিওঁ পুৰত কাঠ যদি অলপ নিদিওঁ মানে চিতাখন বহুত দীঘলীয়া জ্বলিব সেইটো কাৰণে আৰু আমাৰ যিহেতু দায়িত্ব দিছিলে আমি দায়িত্বটো পূৰা কৰিবলগীয়া আছিলে সেইকাৰণে তাৰমানে আমি অকল মই বুলি নহয় কালি মোৰ লগত যিসকলক আপোনালোকে দেখিছে ললিত খুৰা জয়ন্ত দা হিৰণ্য দা কোনো কালি কাৰো কাৰণে চবেইতো চবেই কৰি থকা মানুহ দিনৰ দিনটো শ্মশানত থকা মানুহ তেনেকুৱা পৰ্যায়তো তেওঁলোকে মানে কালি পাৰা নাই মইতো মহিলা মইতো এনেই কোমল অন্তৰ মই কালি মোৰ লগত বাকী পুৰুষকেইজনৰ কথাটো দেখিছোৱে কিন্তু কালি মোৰ লগত থকা কেইজন পুৰুষকেইজনৰে যেতিয়া অৱস্থাটো তেনেকুৱা হৈছে তেতিয়া মই ভাবিছোঁ যে অকল দুৰ্বল মই পৰা নাই তাৰমানে গোটেইকেইজনে দুৰ্বল পৰিছে আৰু এই বস্তুটো একেবাৰে মোৰ শেষ দিনলৈকে মোৰ শেষ সময়লৈকে মই চিতাত নুঠালৈকে মানে এইটো বস্তু থাকি যাব ভিতৰত বহুত মানে সেই কৰি পেলাই আৰু দাদাই জুবিন দা আজি কালিলৈকেও মানে এইটো সেয়া নাছিলে মানে ৰাতিপুৱালৈকেও যে মানে কি হ'ব পিছৰখিনি কিন্তু আজি এতিয়া আপোনালোকৰ মাজত ইয়াতে আহি পেলাই বা আহি ৰাতিপুৱাৰ পৰা যিমান ফোন আহিছোঁ দাদাই বহুত আশীৰ্বাদ দি থৈ গ'ল মোক বহুত যি হিচাপত মানে এতিয়া ছ'চিয়েল মিডিয়াত দেখি আছোঁ মানুহখিনিয়ে যিমানখিনি সেই কৰিছে মইতো সেইটোলৈ একেবাৰেই নহয় মই সামান্য আৰু মই ভাবোঁ যে মোৰ জেগাত সেই দায়িত্ব কাৰোবাক বেলেগক দিলেও ভালকেই কৰিলে হয় জুবিন দাৰ কাৰণে কৰিছে ন জুবিন দাৰ কাৰণে চবেই ভালকৈ কৰিলে মই দায়িত্বটো পাইছোঁ কাৰণে মই কৰিছোঁ ধৰক কথাটো তেনেকুৱা হৈছে কিন্তু দাদাৰ কাৰণে প্ৰত্যেকজন মানুহে চবেই আপোনালোকে নিজেই অনুভৱ কৰিছে এই 5 দিন কেনেকৈ চবৰে পাৰ হৈছে ন জুবিন দাই আৰু আজি বিশেষকৈ মানে লাগিছে কালি চব কৰি উঠি এই দুখন হাতেৰে যেতিয়া চিতা ভস্ম উঠাই মেলি সেই কৰি পঠিয়াই দিছোঁ কি কৰিলোঁ
সেইটো যেন এটা বেয়া সপোনৰ পৰা উঠিম, পাহৰি যাম, সেইটোৱে মানে ভাবি আছো যে নাই দাদা আছে মানে এইটো মানে বেয়া সপোনৰ নিচিনা হৈ যাওক, মানে মোৰ ভুল, মই ভুল দেখিলো কিবা তেনেকুৱা। এতিয়াও এই পৰ্যায়তো মই আপোনাক যিখিনি কৈছো মোৰ সেইটোৱে অনুভৱ হৈ আছে যে কালিৰ দিনটো মিছা হওক মোৰ জীৱনত, কিন্তু আল্টিমেটলি সঁচাটো আমি মানি ল'ব লাগিবই। হৈ গ'ল, সেইটো কৰিলো। আৰু মই জীয়াই থকা দিনলৈকে চাগে আৰু কালিৰ নিচিনা পৰিস্থিতি আৰু কেতিয়াও নহ'ব, কিন্তু মই সহজ হ'ব নোৱাৰো, সময় লাগিব অলপ সহজ হওঁতে। কুকুৰাকত যি হিচাপত ভাহি আছে, দাদাক আনি চাঙিত উঠাই দাদাৰ চিতা বনাই দাদাক সেই চিতাত বিদায় দিয়াটো ইমান সহজে পাহৰিব চাগে নোৱাৰিম। মই ক'লো ন, মোৰ বেয়া সপোন যেন পাহৰি যাব ইচ্ছা আছে, কিন্তু যি দেখিছোঁ মই নোৱাৰিম। আৰু বিশেষকৈ কালিৰ পৰা আৰু বেছি মানে মই নিজে ভাবিছোঁ মই আৰু বেছি মানসিকভাৱে ভাঙি পৰিছোঁ। সেইখিনি সময়ত মানে পৰিৱেশটো এনেকুৱা আছিলে, মই কাৰো ফালে চোৱাই নাই, ইমান মানুহ অনুৰাগী ভৰি আছিলে চিতাখনৰ ওচৰত, কি ক'ম কি নক'ম, কিন্তু সেই দায়িত্বখিনি পূৰা কৰাটো মোৰ কৰ্তব্য আছিলে। আৰু মই চেষ্টা কৰিলোঁ যে সেই কৰ্তব্যখিনি মই কেনেকৈ ভালকৈ কৰিব পাৰোঁ। আৰু বাকীকেইজনকো যেতিয়া কৈছিলোঁ চিতা ভস্মখিনি ভৰাখিনি চবেই ইজনে মানে মোৰ মুখলৈ চাই আছিলে। তেতিয়া জয়ন্ত দাই ক'লে নাই তুমিয়ে কৰা, মানে চবেই ভাঙি পৰিছে ন, কাৰো একো হোৱা নাই, মানে এনেকুৱা হ'ল নাই তুমিয়ে কৰা। তেতিয়া সেইখিনি সময়ত মই আৰম্ভ কৰিলোঁ যে চিতা ভস্মখিনি ভৰাই শেষ দায়িত্বটো যাতে পূৰা কৰি দিওঁ। দাদাৰ প্ৰতি মোৰ মানে শ্ৰদ্ধা সদায় থাকিব। চাঙি বনাই মেলি চিতা বনাই তৈয়াৰ কৰি মানে শেষকৃত্য কৰোঁ, খালি সেই সাহসখিনিও নাছিলে। ময়োতো জুবিন অনুৰাগীয়ে, বা মইতো এইটো কাম কৰিবলৈতো ৰৈ থকা নাছিলোঁ, এইটো অকস্মাত এটা মোৰ তাত দায়িত্ব পৰিলে মই কৰিব লগা হ'ল ন। তো তেনেকুৱা এটা ক্ষেত্ৰত মোক কিন্তু সাহস চবেই দিছে, চবেই মানে কৈছে যে আমাৰ হয় তয়েই কৰিব লাগিব, সেইটো এটা ডাঙৰ কান্ধত দায়িত্ব পৰি গ'ল। জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা এগৰাকী মহিলা চণ্ডাল, যাৰ নাম হৈছে ধিতিমালা ডেকা, আমাৰ সৈতে আছে। নৱগ্ৰহত তেওঁ শ্মশানৰ লগত জড়িত, আৰু কালি দিনটোত কোনো ভাবা নাছিলে সেই বিশেষ খবৰটো তাৰ পাছত তেনেধৰণে আমি বিদায় দিব লাগিব বুলি কোনেও ভাবা নাছিলে। আৰু শেষ মুহূৰ্তত আপুনি তেওঁক ওচৰৰ পৰাই পাইছিলে, একেবাৰে আপুনি সকলো কাম কৰিছিলে। তেওঁ কেনেকুৱা, সেইখন মুহূৰ্তৰ কেনেকুৱা আছিলে আপোনাৰ বাবে, আৰু কি ক'ব? ইমান সহজ নাছিলে সেইটো, চবেই জানো জুবিন এক্সেপশ্যনেলটো বুজি পাই গৈছোঁ। তাতে জেনেৰেলি যেনেকৈ এখন চাঙি বনাই মেলি চিতা বনাই তৈয়াৰ কৰি মানে শেষকৃত্য কৰোঁ, খালি সেই সাহসখিনিও নাছিলে। এটা দায়িত্ব পাইছিলোঁ, দায়িত্ব বুজিয়ে কামখিনি কৰিব চেষ্টা কৰিছিলোঁ। আৰু সপোনতো ভবা নাছিলোঁ যে জুবিনদাৰ কাৰণে তেনেকুৱা কিবা এটা কৰিব লাগিব বুলি। বহুত কষ্ট পাইছোঁ কালি, বহুত মানে শাৰীৰিক কষ্টৰ কথা আহি নপৰে ইয়াতে, মানসিকভাৱে। মই বুলিয়ে নহয়, মোৰ লগত থকা যিসকল আছিলে কালি, আমি তিনিজন, বিশেষকৈ জয়ন্ত বৰুৱা, ললিত নাথ খুৰা, হিৰণ্য দাস দা, আমি গোটেইকেইজনে কালি মইতো বাৰু কৰি আছোঁ আজি, বাকীকেইজনতো বহুত অভিজ্ঞ মানুহ আছিলে কালি। তেখেতসকলেও কালি এটা কথাই কৈছিলে, মানে জুবিন গাৰ্গে মানে এক্সেপশ্যনেল, যাৰ বাবে চিতাখনো সেই প্ৰকাণ্ড এখন 8 ফুট 4 ফুটৰ চিতা এখন, মানে মোটামুটি 7.5-8 কুইণ্টল খৰি, কেঁচা চন্দন, আপোনালোকে নিজেই তাতে দেখিছে গোটেইখিনি বস্তুখিনি। তো কালি অকল মোৰ বুলিয়ে নহয়, আমাৰ চাৰিওজনৰে বহুত মানে মানসিকভাৱে আমি ভাঙি পৰা অৱস্থাত কালি কাম কৰিব লগা হৈছিলে। সমানেই কষ্ট হৈছে, মানে কাৰোবাৰ হাত কঁপিছে। মোৰতো হাতখন যেতিয়া প্ৰথম জুৰটো জ্বলাই আছিলে, জুৰটো জ্বলাই পেলাই যেতিয়া মোক মানে দাদাৰো তেনেকুৱা হৈছে, সি জুৰটো জ্বলাই আনিবলৈও তাৰ সাহস হোৱা নাই, সি মোলৈ পঠিয়াই দিছে। ময়ো সেই জুৰটো লৈ পেলাই চিতাখনত উঠিবৰ কাৰণে মোৰো ভৰি কঁপিছে। ৰাতিপুৱা যেতিয়া প্ৰথম গৈ পাই চিতাখন বনাব লগা হৈছিলে, আৰু নতুন, আপোনালোকে নিজেই দেখিছে, ৰাতাৰাতি গোটেইখিনি প্ৰস্তুত কৰিব লগা হৈছে। সেইখন চিতাত মানে খৰি পাতি জোৰ লৈ দাদাক একেবাৰে শেষ কৰি চিতা ভস্ম ওলোৱালৈকে সহজ নাছিল। সেইটো মানে মোৰ জীৱনৰ মানে অভিজ্ঞতাটো মোৰ সেই সময়লৈকে এইটো মানে অন্তৰত থাকি যাব আৰু বহুত। সেইটো টাইমত মনলৈ আহিছিলে কি মনলৈ আহিছিলে, মানে সেইটো টাইমৰ যি সেই টাইম বুলি নহয়, সেইখিনি সময়ৰ পৰা আজি এতিয়াই আপুনি যে মোক প্ৰশ্নটো কৰিছে, মোৰ এতিয়াও এইটোৱে মানে এটা সেয়া হৈ আছে যেন কালিৰ দিনটো মিছা হৈ যাওক মোৰ জীৱনৰ পৰা। আৰু বেয়া সপোন দেখি মই টোপনিৰ পৰা সাৰ পাওঁ যেন নাই দাদা ঠিকে আছে। এতিয়াও মানে মোৰ সেইটোৱে মনত লাগি আছে যেন মই কালিৰ দিনটো মানে ভুল বেয়া যি হওক মানে পাহৰিব খুজি আছোঁ, মানে একদম মানে কিবা এটা এনেকুৱা হওক, মানে কালিৰ দিনটো নাছিল তাৰমানে, আৰু এইটো মিছা আছিলে,
মই এতিয়াও সেইটোৱে অনুভৱ কৰি আছোঁ মানে তেনেকুৱা এটাই হওক মানে দাদাইতো ধেমালি কৰে আপোনালোকে চবেই জানে দাদাই কিমান ধেমালি কৰি ভাল পায় মানে দাদাই ক'বই মই ধেমালিহে কৰি আছিলোঁ মই আছোঁতো মানে কিন্তু যিমানেই যি হওক যিমান মোৰ মনে নকওক কিয় সত্যটো সত্য আমি চবেই মানি ল'ব লাগিব আৰু দাদাক বিদায় দিব লগা হ'ল কেতিয়াও নভবা কথা বহুত কষ্ট হৈছে দাদাক বিদায় দিবলৈ সেইখিনি সময়ত যেতিয়া তেওঁক যেতিয়া আপুনি আগবঢ়াই আছিলে বা তেওঁক আপুনি গোটেইখিনি যিহেতু কাম কৰি আছিলে সেইখিনি সময়ত যিটো বস্তু মানে আপোনাৰ মনত গোটেই গায়নটোৱে মনত থাকিব তাৰপিছত এটা কষ্ট বা যিটো আপুনি কৰোঁতে ভাবিছিলে এনেকৈ কৰিব পাৰিম নে নোৱাৰিম তেনেকুৱা কিবা হয় মই সেইটো তাৰমানে আগদিনালৈকে মানে মই ভাবি আছিলোঁ যে মই নাথাকিম মই নকৰিম গা বেয়া ঘৰত সোমাই থাকিম সেইটো এটা সেয়া আছিল মায়েও যথেষ্টখিনি সাহস দিছে ভাইটি ভণ্টি ল'ৰা ছোৱালী গোটেইখিনি আৰু শ্মশান সেৱা সমিতিৰ পৰাও আগদিনাখনলৈকে মোক তাৰমানে তেওঁলোকে লগত থাকিব পৰা নাই যদিও ফোন যোগেৰে খুব ছাপৰ্ট কৰি আছে মানে বলেন ভৰালী আমাৰ প্ৰেছিডেণ্ট তাৰপিছত আমাৰ কমিটিৰো যথেষ্টখিনি মানুহে ফোন কৰিছে আমাৰ জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত মোক যোনে চিতা তিতা বনাবলৈ শিকাইছিলে যিখিনি হীৰামন চৌধুৰী দা ৰাজু কটকীদা চবেই মানে মানসিকভাৱে মই কেনেকৈ ষ্টেবল হয় কাৰণ চবেই গম পাইছে ভাঙি পৰিছোঁ কাৰণ ময়োতো জুবিন অনুৰাগীয়ে বা মইতো এইটো কাম কৰিবলৈতো ৰৈ থকা নাছিলোঁ এইটো অকস্মাত এটা মোৰ তাত দায়িত্ব পৰিলে মই কৰিব লগা হ'ল ন তো তেনেকুৱা এটা ক্ষেত্ৰত মোক কিন্তু সাহস চবেই দিছে চবেই মানে কৈছে যে আমাৰ হয় তয়েই কৰিব লাগিব সেইটো এটা ডাঙৰ কান্ধত দায়িত্ব পৰি গ'ল যে মানে সকলোৰে হয় মই কৰিব লাগিব আৰু যিসকলে কালি মোটামুটি দাদাৰ নশ্বৰ দেশ সোণাপুৰ অহাৰ আগতে মিডিয়াত বহুতে দেখিছে ৰাতিপুৱাৰ পৰা ফোন কৰি আছিল ফোনটো লগত নাছিল চবেই এষাৰ কথাই কৈছে যে তই এটা দায়িত্ব পালন কৰিলি আৰু আমাৰ হয় তই কৰিলি আৰু সেই দায়িত্ব হিচাপেই তাৰমানে একদম বহুত কষ্টৰে কামটো কৰিব লগা হৈছে এতিয়াও মানে আপোনাক কৈ আছোঁ যদিও হাত দুখন মানে কিবা জিনজিনাই আছে ভাল লাগি থকা নাই মানে যিটো কঁপনি কালি উঠিছিলে তাৰমানে এইটো যাওঁতে মোৰ সময় লাগিব মই ষ্টেবল হওঁতে কিন্তু মোৰ বহুত সময় লাগিব এইবাৰ মানে মই নাজানো তাৰমানে এতিয়া মানে শ্মশানখনত যোৱাৰ কথা ভাবিবৰ কাৰণে অকণমান দিগদাৰ লাগিছে আজি মানে চবেই মাতিছিলে আজি এবাৰ শ্মশানত আহিবি মানে কালিৰ অভিজ্ঞতাটো আপোনালোকে যেনেকৈ জানিব বিচাৰে আমাৰ শ্মশানৰ গোটেইখিনিয়ে মিলি পেলাই এবাৰ জানিব বিচাৰিছিলে আৰু তাতে আমাৰ বাকীবোৰ যিহেতু চণ্ডাল দাদাহঁত থাকে গোটেইখিনি থাকে ওচৰৰ পাজৰৰ যিমান চবেই ফোন কৰিছে এবাৰ শ্মশানত কথাখিনি পাতিম কি হ'ল কালিৰ অভিজ্ঞতাটো কৈছোঁ মোৰ ইমান সাহস নাই মানে বিশেষকৈ মই আপোনালোকে এতিয়া ঘৰত আহিবলৈ লগীয়া হৈছে কথাটো মোৰ সঁচাই মানে মোৰ সেইখিনি মনত সেইটো অহা নাই যে মই মানে যাম কাৰণ কালিৰ সেই দৃশ্যখিনি এতিয়াও চকুৰ আগত যি হিচাপত ভাহি আছে দাদাক আনি চাঙিত উঠাই দাদাৰ চিতা বনাই দাদাক সেই চিতাত বিদায় দিয়াটো ইমান সহজে পাহৰিব চাগে নোৱাৰিম মই ক'লোঁ ন মোৰ বেয়া সপোন যেন পাহৰি যাব ইচ্ছা আছে কিন্তু যি দেখিছোঁ মই নোৱাৰিম আৰু বিশেষকৈ কালিৰ পৰা আৰু বেছি মানে মই নিজে ভাবিছোঁ মই আৰু বেছি মানসিকভাৱে ভাঙি পৰিছোঁ সকলোৱে কয় মই বহুত সাহসী বা বহুত কিবা এটা মোৰ আছে একো নাই একেবাৰেই সাহস নাই মোৰ আৰু মই সেইটো কালি অনুভৱ কৰিছোঁ দাদাক বিদায় দিয়াটো দাদাই ঘূৰাইতো নাপাওঁ আৰু কেতিয়াও আৰু শ্মশানত যাব মোৰ এইবাৰ অলপ সময় লাগিব কাৰণে আপোনালোকৰ জৰিয়তে মোৰ সকলোৰে অনুৰোধ মোক অকণমান এটা ষ্টেবল হ'বৰ কাৰণে অকণমান টাইম দিয়ক চবেই বিচাৰে আজিকালি বহুতে বিচাৰে গমেই পায় আৰু বিশেষকৈ মানে চৰকাৰৰ ফালৰ পৰা যেতিয়া স্বীকৃতি এটা পালোঁ তেতিয়াৰ পৰা ৰাইজে বহুত বিচাৰে দিন ৰাত একাকাৰ কৰি মই চেষ্টা কৰিছোঁ মই সফল হৈছোঁ বুলি মই নকওঁ কিন্তু মই চেষ্টা কৰিছোঁ মই যেতিয়াই পাৰিছোঁ মই তেতিয়াই গৈছোঁ যেনেকৈ পাৰিছোঁ তেনেকৈয়ে কৰি দিছোঁ কিন্তু এইবাৰ মোৰ সময় লাগিব পটককৈ আজি শ্মশান যাম বুলিয়ে মই যাব নোৱাৰিম মই ৰাতিপুৱা যেতিয়া চবেই কৈ আছে মোৰ শ্মশান যাবলৈ মোৰ ভয় জীৱনত প্ৰথমবাৰ মোৰ এটা ভয় লাগিছে আৰু এই ভয়টো কমিব লাগিব অলপ পাহৰিবতো নোৱাৰিম তথাপিও ভয়টো কমাবৰ কাৰণে মোক অকণমান এটা টাইম লাগিব এইবাৰ আপুনি এগৰাকী ভাগ্যৱানো কাৰণ যিগৰাকী মহান শিল্পীক এবাৰ চুবৰ বাবে চেষ্টা কৰিছিলে বহুতে কিন্তু চুবলৈও নাপালে সেইবাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ নাপালে আপুনি শ্ৰদ্ধাঞ্জলি জনাব পাৰিলে আপুনি শেষ যিখন সময় তেওঁক শেষ বিচনাখনত আপুনি শুৱাব পাৰিলে ৰঙা চন্দনৰে সেইটো ভাগ্যৱান বুলি কেনেকৈ ক'ম মই কওক সৎকাৰ কৰা কামটো কেতিয়াও ভাগ্যৱানৰ কথা হ'ব নালাগে এটা ক'ৰবাত কিবা চাগে অলপ হ'লেও কিবা এটা ভাল কৰিছিলোঁ যে মানে এইটো বহুতে কৈ আছে আগৰ জনমৰ হওক এই জনমৰ মই নাজানো ক'ৰবাত কিবা এটা হ'লেও নিশ্চয় ভাল কৰিছিল যে ভগৱানে মোকে বাছি ল'লে বা মোৰ লগত মোৰ 3জন যিসকল আমি 4জন আছিলোঁ আমাক বাছি ল'লে দাদাৰ সেইখিনি কৰিবৰ কাৰণে
এইটো ভাগ্যৱানৰ কথা আহি নপৰে মানে এটা সুযোগ ভগৱানে দিলে নিজক প্ৰমাণ কৰিবৰ কাৰণে আৰু নাজানো মই সেই সুযোগটোত কি হ'লো কি নহ'লো কিন্তু আজি আপোনালোকে যেনেকৈ মোক বিচাৰিছে বা যিকেইটা মই ইণ্টাৰভিউ দিছোঁ এটা বস্তু মই বুজিলোঁ দাদাৰ মাধ্যমেৰে ভগৱানে মোক এইটো বহুত ডাঙৰ আশীৰ্বাদ দিছে আৰু চেষ্টা কৰিম যাতে এই আশীৰ্বাদটো মই সদায় লগত লৈ পেলাই আগবাঢ়ি যাব পাৰোঁ কাকো যাতে একো জানি অজানিতে মই কষ্ট নিদিওঁ দুখ নিদিওঁ সেইটো চেষ্টা কৰিম আৰু দাদাই কৈ যোৱাৰ দৰে মই বিশ্বাস কৰোঁ যে জীৱনত আমাৰ একো নিজৰ নহয় একমাত্ৰ চিতাখনেই আমাৰ নিজৰ সেইটো মই আগৰ পৰাই বিশ্বাস কৰোঁ আৰু সেই পথেৰে সদায় চলিবলৈ চেষ্টা কৰিম আৰু অস্থিখিনি যেতিয়া আপুনি হেৰি কৰি আছিলে সেইটো টাইমত এটা এখন ফটো বিশেষ ভাইৰেল হৈ আছে ছ'চিয়েল দেখিছোঁ সামাজিক মাধ্যমত মই যিহেতু আজি 2 মাহৰ পৰা মই ছ'চিয়েল মিডিয়াৰ পৰা অকণমান ডাউন চলি আছিলোঁ বিশেষ এটা কাৰণত মই ইতিমধ্যে স্ক্ৰীনশ্বটছ তেনেকৈ বহুতখিনি আহিছে মই নাজানো ফটোখন কেতিয়া হ'ল কি হ'ল কিন্তু যথেষ্ট মানে ছিনিয়ৰ মানুহে সেইখিনি পেজত সেয়া কৰিছে সেইটো মোৰ দায়িত্ব আছিলে শেষ দায়িত্ব যে মই তাতে চিতা ভস্মৰ যিমানখিনি আছিলে সেইখিনি মই এৰিব একো নোৱাৰোঁ সেইটো এটা ইনষ্ট্ৰাকশ্যন মই ক'লোঁ ন এটা দায়িত্ব পাই পেলাই কামটো কৰিছিলোঁ ন এটা দায়িত্ব আছিলে আৰু মোৰ মানে শেষ এইটোৱে আছিলে আৰু যিখিনি নিৰ্দেশনা পাইছোঁ তেনেকুৱা হিচাপতে কৰিছোঁ আমাৰ অসম চৰকাৰৰ পৰা আমাৰ প্ৰশাসনৰ পৰা আৰক্ষীৰ পৰা আৰম্ভ কৰি সকলোৱে বহুত সঁহাৰি জনাইছে যেনেকৈ বিচাৰিছোঁ তেনেকৈ গোটেইখিনি যোগাৰ দিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে কৰিছে আৰু সেইখিনি সময়ত মানে পৰিৱেশটো এনেকুৱা আছিলে মই কাৰোফালে চোৱাই নাই ইমান মানুহ অনুৰাগী ভৰি আছিলে চিতাখনৰ ওচৰত কি ক'ম কি নক'ম কিন্তু সেই দায়িত্বখিনি পূৰা কৰাটো মোৰ কৰ্তব্য আছিলে আৰু মই চেষ্টা কৰিলোঁ যে সেই কৰ্তব্যখিনি মই কেনেকৈ ভালকৈ কৰিব পাৰোঁ আৰু বাকী কেইজনকো যেতিয়া কৈছিলোঁ চিতা ভস্মখিনি ভৰাখিনি চবেই ইজন মানে মোৰ মুখলৈ চাই আছিলে তেতিয়া জয়ন্ত দাই ক'লে নাই তুমিয়ে কৰা মানে চবেই ভাঙি পৰিছে ন কাৰো একো হোৱা নাই মানে এনেকুৱা হ'ল নাই তুমিয়ে কৰা তেতিয়া সেইখিনি সময়ত মই আৰম্ভ কৰিলোঁ যে চিতা ভস্মখিনি ভৰাই শেষ দায়িত্বটো যাতে পূৰা কৰি দিওঁ দাদাৰ প্ৰতি মোৰ মানে শ্ৰদ্ধা সদায় থাকিব সেইটো আৰু চবেই মই যেনেকৈ দুখী হৈছোঁ চবেইতো সমানেই দুখী হৈছে মোতকৈও বেছি দুখত ভুগি আছে আজি গৰিমা বৌ সেইটোতো আৰু ক'ব নোৱাৰি দিয়কচোন যিমানে যি হওক কিন্তু সেই ফটোখনৰ কথা চবেই কৈছে মোক মই এতিয়াও কিন্তু মানে ক'তো সেনেকৈ হেৰি কৰি কোৱা নাই স্ক্ৰীনশ্বটছ পঠিয়াই আছে দেখি আছোঁ কিন্তু সেইখিনি মোৰ দায়িত্ব হিচাপেহে কৰিছোঁ এইটো কোনো এক্সপ'জাৰ সেয়া বা নহয় আপোনালোকে সুধিছে কাৰণে মই এটা কথাটো কৈছোঁ কিন্তু সেইখন কোনে তুলিছে কি তুলিছে মই এইখনৰ বিষয়ে বিশেষ গম নাপাওঁ মোৰ কৰ্তব্য মই কৰিব লগা আছিল আৰু মই বহুত কষ্টৰে কিন্তু সেইখিনি কালি কৰিব লগা হৈছে শেষবাৰৰ বাবে চুবলৈ পালে হয় সেইটো কিন্তু হয় হাত দুখন কঁপি আছিলে যেতিয়া মাহ হালধি লগাব লগা হৈছিলে দাদাক মানে যিটো দাদাক আমি মানে দূৰৰ পৰা দেখিলেই ফূৰ্তি আমি জঁপিয়াই উঠোঁ জুবিন দা বুলি ক'লে যোৱা বছৰ আমাৰ শিলপুখুৰী নিৰামহীয়া শিৱ মন্দিৰত এনেই জেনেৰেলি দাদাক বিহু মঞ্চত মতা হয় ন আমাৰ তাৰ মানে ৰুদ্ৰযজ্ঞত দাদাক নিমন্ত্ৰণ কৰিছিলে নিমন্ত্ৰণ কৰোঁতে দাদা আহিছিল আমি সকলোৱে বহুত ওচৰৰ পৰা পাইছোঁ মোৰ ল'ৰা ছোৱালী দাদাই কোলাত লৈ মৰম কৰি চবকে মাত দিছে কথা পাতিছে দাদাক চাইছোঁ পাইছোঁ তেনেকৈ তো সেই মানুহজনক যেতিয়া মানে এনেকুৱা পৰ্যায়ত চুব লগা হৈছে মোৰ নিজৰ অনুভৱ হৈছে মই জীয়া মানুহ এটাকহে যেন মানে সৎকাৰ কৰিব লৈছোঁ মোৰ সেইটো বিশেষভাৱে সেইকাৰণে মানে কি হৈছে কি হোৱা নাই মই নিজেই গম পোৱা নাই এতিয়া দাদাক শেষবাৰৰ বাবে বিদায় দিয়াটো বহুত কষ্টকৰ বহুত বেছি কষ্টকৰ আছিলে মানে মানসিকভাৱে মানে সেইটো মই ক'লোঁ ন মোক সময় লাগিব এইটোৰ পৰা উঠিবৰ কাৰণে বহুত সময় লাগিব মই চিতাত নুঠালৈকে মই চিতাত নুঠা দিনলৈকে দাদাৰ কালি যিখিনি কৰিলোঁ আয়োজন কৰাখিনিৰ পৰা আৰম্ভ কৰি দাদাক চিতা ভস্ম তুলি দিয়াৰ শেষ সময়লৈকে পাহৰিব খুজিলেও পাহৰিব নোৱাৰোঁ মই ক'লোঁ ন মোৰ বেয়া সপোন হিচাপে পাহৰিবলৈ ইচ্ছা আছে কিন্তু মই নোৱাৰিম মই যিটো দেখিলোঁ শেষ সময়লৈকে এইটো থাকি যাব আৰু